মিডিয়া হাউচলৈ মই আন্তৰিকতাৰে ধন্যবাদ দিছোঁ। আজি ৱৰ্ল্ড ইণ্ডিজিনাছ পিপলছ ডে, সেই গতিকে আমি ইণ্ডিজিনাছ পিপলছ পাৰ্টিৰ তৰফৰ পৰাও আমি আজি অবজাৰ্ভ কৰিছোঁ। কিছু হ'লেও আমাৰ IPPৰ মেম্বাৰ সদস্যসকলৰ লগত আমি কিছুমান আমাৰ নিজৰ ৰাইটটো, আজিতো মানে ইণ্ডিজিনাছ ৰাইট ডে, গতিকে আমি সেইটো বিষয়টো লৈ আমি কিছু আমাৰ মেম্বাৰৰ মাজত মানে আলোচনা কৰিছোঁ যে আগন্তুক আহিবলগীয়া দিনবিলাক কেনেকৈ কি কৰিব লাগে। কাৰণ যোৱা বছৰ এই একেটা দিন আমি আমাৰ ৰাইট টু লেণ্ড ৰাইটছ আৰু আমাৰ ট্ৰাইবেলৰ ৰাইটছ, ইণ্ডিজিনাছ ৰাইটবিলাকৰ বিষয়ে আমি আলোচনা কৰিছোঁ যোৱা বছৰো। আৰু সেইটো আলোচনাত আমি প্ৰথম পদক্ষেপ আমি চলাৰ প্ৰজেক্টৰ ওপৰত যিটো লেণ্ড ইকুৱেশ্যন, ইলিগেল লেণ্ড ইকুৱেশ্যন ওপৰত আমি পোনপ্ৰথমে আমি হাতত লৈছোঁ। আৰু APDCLৰ যিটো চলাৰ প্ৰজেক্ট, আছাম চলাৰ প্ৰজেক্ট, সেই প্ৰজেক্টটো ইতিমধ্যে ছাছপেনশ্যন কৰাই থৈ দিলোঁ ইন দ্য ইণ্টাৰেষ্ট অফ ইণ্ডিজিনাছ বা ট্ৰাইবেলছ কমিউনিটিজ। আৰু আমি সেই পদক্ষেপ আমি IPP তৰফৰ পৰা বিভিন্ন এজেঞ্চিত আমি গৈছোঁ, যেনেকৈ কমিশ্যন লগাই গৈছোঁ, লাইক NCST, তাৰপাছত এছিয়ান ডেভেলপমেণ্ট বেংক, আমি তালৈকে ফিলিপাইনছলৈকে আমি কমপ্লেইন কৰিছিলোঁ। আমাৰ IPP তৰফৰ পৰা যিটো কমপ্লেইন, সেই কমপ্লেইনটো সিহঁতে একচেপ্ট কৰি যোৱা মাৰ্চ 18 সিহঁতে নিজে আহি কিনে ইনভেষ্টিগেশ্যন কৰি আৰু মে 29 উইথড্ৰ কৰিলে এছিয়ান ডেভেলপমেণ্ট বেংকে ফাণ্ডটো উইথড্ৰ কৰি দিলে, লোনটো। আৰু চেম এতিয়াও মানে লেণ্ড ইকুৱেশ্যনৰ ওপৰত NCSTয়ে এতিয়াও কেছটো লৈ আছে। NCST কেছটো এতিয়ালৈকে শেষ কৰা নাই। সেইকাৰণে আমি সেই গোটেই কথাটো লৈ আমি আমাৰ টিমৰ মাজত, IPP টিমৰ মাজত আজিৰ দিনটো আমি কিছু কথা হ'লে আমি আলোচনা কৰিম, বা কি ধৰণে কেনেধৰণে ছাকচেছ হৈছে, ছাকচেছ হোৱা নাই, এই গোটেই কথা আমি শ্বেয়াৰ কৰিম বুলি আমি আজি এই ইণ্টাৰনেশ্যনেল ডেটো লৈ এটা অবজাৰ্ভেশ্যন, সেই দিনটো আমি আজি অলপ কিছু হ'লে আমি ডিছকাছ কৰিছোঁ। আৰু আহিবলগীয়া দিনবিলাক কেনেকৈ ছেফগাৰ্ড দিব লাগে, সেইটো সদায় IPPৰ ফালৰ পৰা সদায় খাৰা হৈ থাকিব। এতিয়া কিছুমান ভাল কাম, বেয়া কাম চব আমি পাৰ কৰিছোঁ। যোৱাবাৰ 25 এপ্ৰিলত তেখেতৰো বকলিয়াত এৰেষ্ট কৰিলে, 26ত এৰি দিলে। ইন দ্য নেম অফ লেণ্ড ইকুৱেশ্যন, আমি লেণ্ড এট্ৰচিটিৰ ওপৰত আমি ফাইট কৰাৰ কাৰণে কাউন্সিল অথৰিটিবিলাকে কাৰোবাক কেছ দিয়াই তেখেতক এৰেষ্ট কৰালে। এতিয়া ক'বলৈ আহোঁতে এতিয়া আহি এতিয়া লাষ্টতো মোৰ ঘৰত মানে আননোন পাৰ্চনবিলাকে ৰাতি আহি লাষ্ট 30 জুলাইৰে মোৰ ঘৰত আহি কোনোবাই মানে গুলি কৰিলে, মোৰ গাড়ীত গুলি কৰিলে। কিন্তু এতিয়া আমি সদ্যহতে 2 আগষ্টত মই FIR লঞ্চ কৰিছোঁ, কিন্তু পুলিচে থানাত পাৰ্টিয়ে কি কৰিছে কি কৰা নাই আমি নাজানো। হ'লেও যোৱাকালি আকৌ মই SP অফিচত আকৌ কমপ্লেইন এটা কৰিছোঁ, পিটিশ্যন এটা দিছোঁ, যাতে এই কেছটোৰ ওপৰত 2 তাৰিখ যিটো মই FIR দিয়াটো, সেই কেছটো আপুনি ভালকৈ তদন্ত কৰিব লাগে আৰু কালপিৰিয়ডত আপুনি বুক কৰিব লাগে, যে মানে ল হিচাপে সিহঁতক পানিছমেণ্ট দিব লাগে, যাতে ফিউচাৰত যাতে মানে সেইটো আৰু নহয়। অকল মোক বুলি নহয়, বেলেগতো হ'ব পাৰে। আজি ৰাজেন টিমুৰ ঘৰত গৈ গাড়ীত গলিয়াই দিছে, গাড়ীত ভাঙি দিছে বন্দুক দি, সেইটো মোৰ ঘৰৰ বুলি নহয়, বেলেগৰো হৈ যাব পাৰে। আজি কোনোবা চফা দি কিনি টকা পইচা দি কিনি মোৰ ঘৰত গুলি কৰিব আহিছে, কালিও আকৌ হৈ যাব বেলেগক। সেই গতিকে মানে প্ৰশাসনক মই এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ, যাতে ভৱিষ্যত এইটো যাতে এনেকুৱা নহয় আৰু এনেকুৱা যাতে কৰিব নকৰে, সেইটো লৈ এতিয়া প্ৰশাসনে এইটো কঠোৰভাৱে সিহঁতে এইটো কথাটো লৈ কিনি এইটো ইনভেষ্টিগেট কৰিব লাগে আৰু ধৰিব লাগে, যাতে বেলেগক যাতে এনেকুৱা দুনাই বেলেগক হ'ব নালাগে। সেইটো অকল ৰাজেন টিমুৰ ঘৰত বুলি নহয়,
ৰাজেন টিমুক টাৰ্গেট কৰি এতিয়া মোৰটো কি আছে, মোৰ কি ভুল আছে তাত? এতিয়া মই কাৰ্বি আংলঙৰ যিটো কৰ্পৰেট কোম্পানীৰ ওপৰত যে লেণ্ড ইকুইশ্যনৰ ওপৰত যে মই তাত হস্তক্ষেপ দিয়াৰ কাৰণে যে ট্ৰাইবেলৰ লেণ্ডটো কৰ্পৰেট কোম্পানীলৈ যাব নালাগে বুলি কোৱাৰ কাৰণে যদি আজি মোৰ ঘৰত বুলি ফুটাইছে, তেনেহ'লে বেলেগে আৰু সেইটো মাত মাতাটো কোনো মানে সাহস নকৰিব। সেই গতিকে মই প্ৰশাসনত বা অথৰিটিকো মই এইটোৱে জনাব বিচাৰিছোঁ, ক'ব বিচাৰিছোঁ যে এইটো বিষয়ে কঠোৰভাৱে সেইটো ইনভেষ্টিগেশ্যন কৰিব লাগে আৰু যাতে ভৱিষ্যত কোনো মানে এনেকা কৰিব নোৱাৰে সেইটোলৈ মানে মই মানে SP ছাৰকো মই ৰিকুৱেষ্ট কৰিছোঁ। কাৰণ মই যোৱাকালিও মই আপোনাৰ অফিচত আহি মই এপ্লিকেশ্যনো দিলোঁ আৰু আপুনি সেই এপ্লিকেশ্যনটো চাই কিনি আপুনি যাতে ভালকে ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে মই আপোনাৰ ওচৰত অনুৰোধ কৰিছোঁ। আৰু এতিয়ালৈকে কেছটো ৰিচাৰ্জ হোৱা নাই বুলি মই জানো। কাৰণ কিয় কৰা নাই মই এইটোতো মই ক'ব নাযাওঁ, কিন্তু মোৰ লাইফটো এতিয়া ইনচিকিউৰ হৈ আছে। সেইটোতো এতিয়া ৰেছপনচিবলটো এতিয়া প্ৰশাসনে ল'ব লাগে আৰু ডিষ্ট্ৰিক্ট মানে চুপাৰিনটেণ্ডেণ্ট অফ পুলিচৰ এইটো মানে ৰেছপনচিবল ল'ব লাগে যে মানুহৰ এজন লাইফৰ এতিয়া ঘৰত কৰা গুলি কৰিছে নে কি কৰিছে এইটো মোৰ আউটলুক নাই। এইটোতো প্ৰশাসনে এইটো ভালকে ইনভেষ্টিগেশ্যন কৰিব লাগে আৰু সেইটো ভালকে মানে যোনে কৰে সিহঁতক এৰেষ্ট কৰিব লাগে। সেইটোৱে মই তোমালোকে কৈ কিনি মই CMৰ ওচৰত লৈ যাম আৰু কথা পাতাই দিম, মিলাই দিম। আপুনি NCST যিটো হিয়াৰিং চেয়াৰমেনে যিটো কালি শ্বিলঙত যিটো হ'ব, আপুনি তাত বহিব নালাগে। থমছন ৰম্পি KSF প্ৰেচিডেণ্ট লামডিং ৰোডটো তেখেতক ফোন কৰিছে, 3-4 ফোন কৰিছে, আপুনি বহিব নালাগে। আৰু এই থমছনটো বেলেগ নহয়, তাৰ ভতিজায়ে হয়। সেইটোতো তুলিৰামৰ পিছে পিছে যায়, হা, তুলিৰামৰ পিছে পিছে যায়। 4-5 ফোন কৰিছে যে আপুনি একদম বহিব নালাগে, মই CM ছাৰক কম এইটো মূৰ্খৰা হয়, এৰেষ্ট কৰিব দিব নালাগে আৰু আপুনি কালি এইটো NCST যিটো হিয়াৰিংটো আপুনি বহিব নালাগে। প্লিজ খুৰা আপুনি একদম তাৰ পৰা ওলাই আহক। ইমান হৈ গ'ল, তাৰমানে কি গোটেই ৰিলেটেডটো লেণ্ড ইকুৱেশ্যনৰ ওপৰতে আছে। আপ টু মানে কি কয় মোৰ ঘৰত বন্দুক ফুটালৈকে এইটো কমপ্লিট ৰিলেটেড টু দেট লেণ্ড ইকুৱেশ্যন। আৰু গোটেই লেণ্ড ইকুৱেশ্যন এই বন্দুক তেখেতৰ এৰেষ্ট কৰা বা কেছ ৰেজিষ্টাৰ্ড কৰা, মোৰ ওপৰত বন্দুক চলোৱা, এই গোটেই মানে ঘৰত যিটো গাড়ীত গুলি চলোৱা, গোটেই ৰিলেটেড টু লেণ্ড ইকুৱেশ্যন। আৰু সেই গোটেইটো আমি আকৌ NCST দি দিলোঁ, কম্পাইল কৰি গোটেইটো দি দিলোঁ। যা এতিয়া NCST এতিয়া হিয়াৰিং মাৰিব 10 তাৰিখ, আজি কালি 10 তাৰিখ, কালিতো ছানডে, মানডে আকৌ নটিচ দিব বুলি কৈ দিলে মোক অলৰেডি। এই গোটেইটো মই জমা দিলোঁ। এতিয়া আদানী দিয়ক, আম্বানী দিয়ক, চাদানী দিয়ক, তাদানী দিয়ক, যাক দিয়ে দিয়ক, কিন্তু এতিয়া NCST কি ডিচিজন দিব এই গোটেই ৰিলেটেডটো বন্দুকো তাত থাকি গ'ল আৰু ৰেজিষ্টাৰ তেখেতক কেছ এৰেষ্ট কৰাটো তাত থাকি গ'ল। মানে অলৰেডি NCST পঠাই দিছোঁ, যা এই গোটেইটো ফাইলটো পঠাই দিছোঁ। সেইটোৱে ইমানে। প্ৰশাসনটো চৰকাৰৰ তলতে আছে, কিন্তু চৰকাৰৰ পুলিচৰ পাৰ্ট বেলেগ, অথৰিটি বেলেগ। এতিয়া আমি যিটো চিষ্টেম চাইছোঁ, এতিয়া তেখেতৰ লেণ্ড ইকুৱেশ্যনৰ ওপৰতে কৰিছে। এতিয়া তেখেতকো যিটো বকলীয়া থানাত যিটো এৰেষ্ট কৰিলে, বকলীয়া থানাত এৰেষ্ট কৰাটো কিহৰ কাৰণে এৰেষ্ট কৰিছে? এনচাৰ নাই না। অকল কৈছে যে হিমন্ত বিশ্ব শৰ্মা 1000 বিঘা কাৰ্বি আংলং মাটি দি দিছে বুলি, দিবৰ কাৰণে ৰেডি আছে বুলি কোৱাৰ কাৰণে লিখাৰ কাৰণে বোলে এৰেষ্ট কৰিছে তেখেতক। চামুৱেল ৰম্পি স্পক্স পাৰ্চন IPP যোৱা 25 এপ্ৰিলত এৰেষ্ট কৰিছে। আমি যেতিয়া শ্বিলঙৰ পৰা আহি আছিলে, যেতিয়া আমি NCST যেতিয়া কেছটো হিয়াৰিং কৰাৰ সময়ত আমি এপিয়াৰ কৰিছোঁ, যেতিয়া আমি বেক কৰিছোঁ, তেতিয়া তেখেতক এৰেষ্ট কৰে। ঠিক আছে, মানে পহু খেদাৰ নিচিনা আমাক খেদিছে। কিন্তু বকলীয়া থানাবিলাক চেক কৰিছে, কিন্তু আমাক দেখিছে ক'ৰ পৰা আহিছে বুলি কৈছে, আমি শ্বিলঙৰ পৰা আহিছোঁ বুলি কৈছে। আচ্ছা যাওক বুলি, তেতিয়া আমিতো নাজানো আমাৰ পিছে পিছে কৰি আছে বুলি। মোৰ ঘৰত অহাৰ লগে লগে তেখেতৰ গাড়ী মোৰ ঘৰতে আছে। তেতিয়া সি ডিমাপুৰ যাম, মই ডিমাপুৰ গুচি যাম বুলি গাড়ীটো লৈ ল'ম বুলি। তেতিয়া ঘৰত অহাৰ লগে লগে মই অলপ লেট্ৰিন লাগি আছে, মই অলপ ক'ত আছে টয়লেটটো, মই এইটো চাইড। তেতিয়া 5 মিনিট পাছত পুলিচ আহি গৈছে, টক টক মাৰিছে গেটটো। তাৰপিছত খুলিলোঁ, কিহৰ কাৰণে? এইটো মানুহ এতিয়া ওলা, ইয়াতে আছে, এইটো ওলা 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 ওলা। তাৰপিছত কিহৰ কাৰণে ওলা? সি ক্ৰাইম কৰিছে নেকি? নহয় নহয়, ওলা ওলা, তেখেতক লাগে। আৰে
ভদ্ৰমতে কওক না, আপুনি কওক না কিহৰ কাৰণে আহিছে আপোনালোকে ওলাই আহিছে আৰে আপোনালোকে ক'ৰ পৰা আহিছে মানে আমি বকুলীয়াৰ পৰা আৰে আপোনালোকে বকুলীয়া চেক কৰিছে আমাক মইতো মেঘালয়ৰ পৰা আহিছো বুলি কৈছো শ্বিলং পৰা আহিছো বুলি কৈছো আপোনালোকে পহুকেইটাৰ নিচিনা আহিব নালাগে নহয় তাৰপিছত কৈছো তাৰপিছত মোৰ মেছেজ ওলালে কি কিবা কাম আছে নেকি কওক কওক তাৰপিছত ছেকেণ্ড অ' চি আহিছেতো এতিয়া কৈছে এই তেখেতৰ ওপৰত এই ছ'চিয়েল মিডিয়াত পষ্ট কৰিছে সেইটো পিছত কেছ দি দিছে গতিকে একবাৰ যাব লাগিব আৰে সিটো লৈ আপোনালোকে ইমান উৎপাত নেকি ফোন কৰি দিয়ক না ফোন নম্বৰ নাই নেকি তাত আমি সোমাই যাম দেই এই ছ'চিয়েল মিডিয়া পোষ্ট কৰিবৰ কাৰণে একদম ক্ৰিমিনেল ডাঙৰ ক্ৰিমিনেল কৰিছে বুলি ভাবিছে নেকি আমি সোমাই যাম না কিয় আমি নাহিম নেকি স্পক্স পাৰ্চন হয় আই পি পি আৰামত আহিম না বলক না বলক 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 মই গৈছো তাৰপিছত তাৰ হুচ পুচ কৰিছে গোটেই চালে তাৰপিছত জেৰক্স কপি আছে এইটো আপুনি আপোনালোকে এইটো পোষ্ট কৰে তাত একো নাই গোটেইটো চব ঠিক আছে কিন্তু এই হিমন্ত বিশ্ব শৰ্মাৰ নাম লোৱাৰ কাৰণে বেয়া হৈছে আৰে হিমন্ত বিশ্ব শৰ্মাৰ নাম লোৱাটো মই কোৱা আমি কোৱা নাইতো প্ৰতিদিনতো বজাই আছে 1000 বিঘা লোৱাটো ৰিপৰ্টাৰ আৰু কোনোবা এয়াৰো যে ইনভেষ্ট কি এইটো তাত যে ছাৰ্ভে কৰিব গৈছে এইটোৰ ওপৰতহে কৈছে 1000 বিঘাটো আমিতো কোৱা নাই না সিহঁতক এৰেষ্ট কৰক নাই 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 কেছটো ৰিষ্টাৰ্ট হৈ গ'ল আপুনি কালি লৈ যাওক পুলিচ বেল দি দিয়ে পুলিচ বেল নেক্সট দিনা দি দিছে এছ পি ছাৰে ফোন কৰিছে তেখেতক এটা ৰিকুৱেষ্ট কৰিব দিয়ক চি এম ছাৰক চি এম আৰু চিফ মিনিষ্টাৰক মাফ কৰিছে অপলেজাইজ ভুল হৈছে বুলি কাগজে হোৱাইট পেপাৰত লিখিব দে চি এম মোক বুলি তেখেতে লিখি দিছে আহি গৈছো এইটো লিখাৰ কাৰণে এতিয়া নহ'ল এতিয়াতো আপোনালোকেও চিফ মিনিষ্টাৰৰ কথা লিখিলে দিগদাৰ আছে এৰেষ্ট কৰি দিব এইটো কথাটো লৈহে তেখেতে লিখিছে এইটো আপোনালোকে দিছে আমি কোৱা নাই না এই বস্তুটো অকল এইটো কাৰণেহে বোলে তেখেতক বোলে কেছ দিয়া হৈছে তাৰমানে কথাটো এইটো নহয় কথাটো এই মাটিৰ ওপৰত আমি NCST কেছ দিয়াৰ কাৰণে তেখেতক কৈছে আৰু তেখেতক কৈছে থমছন ৰংপিয়ে 24 এপ্ৰিল যেতিয়া আমি শ্বিলঙত আছিলো তেতিয়া তেখেতক ফোন কৰিছে খুৰা চি এম ছাৰে একদম আপোনাক এছ পি এতিয়া একদম আপোনাক বিচাৰি আছে আপুনি অহাকালি এই কেছত হিয়াৰিঙত আপুনি নবহিব আমি জানো মই যিমানখিনি অনুভৱ কৰিছো এতিয়ালৈকে ইনভেষ্টিগেশ্যনটো অহাই নাই ইনভেষ্টিগেশ্যন কৰা এতিয়ালৈ আই অ' অফিচাৰ অহাই নাই ইয়াৰ ৰহস্য কি আছে এতিয়া মই এতিয়া ক'বলৈ গ'লে এতিয়াতো পুলিচকো দোষ দিব লাগিব এতিয়া পুলিচ যদি কৰা নাই প্ৰশাসনে যদি এতিয়াও চাই আছে এতিয়া ৰাজেন তিমুঙতো মাৰি দিলে হৈ যাব একো নাই পেলাই দিলে একো নাই পুতি দিলে একো নাই জ্বলাই দিলে একো নাই এতিয়াহে ভাবি আছে না পুলিচে যদি এতিয়ালৈকে এতিয়া ক্ৰাইম গুলি ফুটিছে গুলি পাইছে পোৱা নাই সেইটোতো সিহঁতৰ কথা মোৰ আউটলুক নাই না লাগিলে মোৰ গাড়ী টুকুৰা কৰক না সেইটো মোৰ আপত্তি নাই না সিহঁতৰ ইনভেষ্টিগেশ্যনটো অৱহেলা কিয় কৰি আছে তাততো আমিতো যিটো অৱগত কৰিব লাগে কৰিছো বাৰম্বাৰ থানাতো গৈছো অচি ছাৰ নাই বুলি কয় যদি জেনেৰেল ডায়েৰীত এণ্ট্ৰি কৰিছে বোলে জেনেৰেল ID নম্বৰটো দিয়ক বোলে অচি ছাৰ পাৰ্মিশ্যন নহ'লে দিব নোৱাৰে অচি ছাৰক ফোন কৰিছো কোনে ক'ত আছে মই অমুকত আছে ছাৰ মই ক'লো ছাৰ গাড়ীটো একদম ফুটা একটা পাইছো এচি যিটো হলত তাত ফুটা একটা আছে আপুনি এইটো এচিটো খুলি কিনি পেলাই দিব লাগে আপুনি গোটেই কাটি মেলি কৰিব লাগে ক'লো আহাই নাই এতিয়া ইয়াৰ মোৰ দোষ নেকি আমাৰ ৰাজেন্দ্ৰ মোক গুলি কৰি দিলে হৈ যাব প্ৰব্লেম নাই সিহঁতৰ মতেতো ৰাজেন্দ্ৰ মোক গুলি কৰিলে নাই সিহঁতৰ ৰাজেন্দ্ৰ মোকতো নালাগে কাৰ্বি আংলঙত সেইটোহে লৈ আছে এতিয়াতো প্ৰশাসনেও মই যোৱাকালি অৱগত কৰিলো SP অফিচত পিটিশ্যন দিছো আৰু সেই পিটিশ্যনটো এতিয়া আমি কম্পাইল কৰিছো মই এতিয়া NCSTৰো পঠাই দিলো যদি মই আৰু মানডেলৈকে ৰখিম যদি মানডে DGPত দিম DGPলৈকে পঠাই দিম আকৌ এপ্লিকেশ্যন ডিচিক আকৌ মেমৰেণ্ডাম দিম DGPও পঠাম আকৌ লাগিলে প্ৰয়োজন হ'লে আকৌ কমিশ্যনটো অলৰেডি মই হেণ্ড অভাৰ কৰিলো পঠাই দিলো তাৰপিছত প্ৰেচিডেণ্ট অফ ইণ্ডিয়ালৈকেও আকৌ মই মেমৰেণ্ডাম দি দিম মাৰিব যেতিয়া আছিলে অপেন মাৰক অপেন চেলেঞ্জ কৰিম ময়ো কোনোবাতো চফাৰী দিছে বুলি কৈছেতো মইতো কোৱা নাই মইতো এইটো চফাৰী দিছে বুলি কোৱা নাই মানে অথৰিটিবিলাকতো আহি মাৰা নাইতো কোনোবা অথৰিটিবিলাকতো আহি
কোনোবা আহি CM আহিতো মাৰা নাই না, কিন্তু মই যিটো জানাত মোৰ কিয় মইতো পচিবল অফ মটিভ মইতো তাত FIR স্পষ্ট লিখা আছে যে মোৰ লেণ্ড ইকুৱেশ্যনৰ এগেইনষ্ট খাৰা কোৱাৰ মাতাৰ কাৰণে এইটো হ'ব পাৰে বুলি মই তাতেও স্পষ্টকে লিখা আছে। FIR মই একদম ডিটেইল লিখা আছে আৰু গোটেইটো এনক্লোজ কৰিছো যে আমি কি কৰিছো লেণ্ড ইকুৱেশ্যনৰ ওপৰত, এই গোটেইটো আমি দিছো। এতিয়া এইটো দিয়াৰ কাৰণে লেণ্ড ইকুৱেশ্যনৰ ওপৰত যে এডিবিৰ যিটো ৰিপৰ্ট, তাৰপাছত আপোনাৰ এইটো LCSC যিটো ফাইলিং যিটো ৰিপৰ্ট দিছে, যিটো মাইনুটছ দিয়া, এই গোটেইটো মই ফাইল কৰি দিছো, এনক্লোজ কৰাই দিছো। সেইকাৰণে সেইটো কাৰণে প্ৰশাসনে কেছটো ৰিষ্টাৰ্ট কৰা নাই নেকি, সেইটোহে মই এতিয়া মানে সুধিবলৈ মন গৈ আছো। কিন্তু আমিতো পুলিচে থানা পাৰ্টিয়ে কি সিহঁতৰ চিষ্টেম কি, ইনভেষ্টিগেশ্যন কি চিষ্টেমটো কি আছে আমিতো নাজানো। ক্ৰিমিনেল ইনভেষ্টিগেশ্যন কি, আমিতো পুলিচৰ মানুহ নহয়, আমিতো পলিটিচিয়ান হিচাপে আমিতো কম লাইক এতিয়া আমি ফ্ৰীডম অফ স্পীচ বুলি ক'লেও মানে যিমানখিনি ক'ব লাগে কৈ থাকিব লাগে বুলি কথাও নহয়। কিন্তু যিটো ফেক্ট, কাৰণ মোৰ ঘৰত মোক টাৰ্গেট কৰি মইতো ক'ব লাগিব এতিয়া, কাৰণ মোৰ ফেমিলি আছে, ল'ৰা ছোৱালী আছে, মোৰ ঘৰৰ মানুহ আছে। আজি মোক নাপালে সিহঁতক উঠাই লৈ যাব পাৰে, সেইটো ৰিস্কটো কোনে ল'ব? এতিয়া সেই ৰিস্কটো ল'ব প্ৰশাসনে? এইটো ল'ব নেকি নুঠাব বুলি, যে ৰায়ান্তি মোক আৰু নামাৰে বুলি প্ৰশাসনে ল'ব নেকি? কোনোবাটো টাৰ্গেট কৰিলেতো, কোনোবা টাৰ্গেট কৰাৰ কাৰণে গুলিও ফুটাইছে ঘৰত। মইতো নকম যে অথৰিটিবিলাকে কৰিছে, কিন্তু কোনোবাটো কৰিছে। ইনভেষ্টিগেশ্যন কৰিলে, প্ৰপাৰ ভালকে ইনভেষ্টিগেশ্যন কৰিলে তেতিয়াহে গম পাব। সেই বন্দুকটো ক'ৰ পৰা আহিলে? যিমান এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন আছে চব গভৰ্ণমেণ্টক চাৰেণ্ডাৰ কৰিলে, বন্দুক ক'ৰ পৰা আহিলে? সেইবিলাক ইনভেষ্টিগেশ্যন কৰক। এইটো মোৰ কাম নহয় নহয়, ৰাজনীতি মোৰ কাম নহয় নহয়। যদি ইনভেষ্টিগেশ্যন কৰিব লাগে তেতিয়াহ'লে মই কৰাম, নিজে কৰি দিম, নিজে উঠি যাম, ঘৰে ঘৰে সুধিম কাৰ তাত বন্দুক আছে। সেইটোতো আমিতো কৰিব নোৱাৰে না। ৰাজনীতি মোক আছে পলিটিচিয়ান, আছে IPP প্ৰেচিডেণ্ট, কিন্তু মই এইটো কৰিব নোৱাৰো। গতিকে মই আপোনালোকৰ জৰিয়তে মই প্ৰশাসনক অনুৰোধ কৰিব বিচাৰিছো যে এই কেছটো আপোনালোকে ভালকে চাওক আৰু মোৰ চিকিউৰিটিটো আপোনালোকে চাওক, যে যাতে ভৱিষ্যতে অকল মোৰ বুলি নহয় বেলেগো কৰিব পাৰে। এনেকা বহুত কেছ হৈ গ'ল, কাৰোবাক চফাৰি দিছে বোলে, এতিয়া বিহাৰকৈ বেছি হৈ গ'ল, বিহাৰটো লাহে লাহে কমি গৈছে চফাৰি দিয়াটো, কিন্তু এতিয়া অসমৰটো লাহে লাহে এইবিলাক আকৌ আপ হৈ আছে। এতিয়া কাৰ্বি আংলংটো আৰু হৈ গ'ল, কাৰ্বি আংলংটো 4টা 5টা বোলে চফাৰি দি কৰবা বোলে পইচা লৈ বোলে গুলি থৈ আহিছে, গুলিয়াই মাৰি পেলাই দিছে। এনেকাটো কেছ ওলাই আছে, যাতে এইটো নহয়। আৰু মই অনুৰোধ কৰিছো এতিয়া প্ৰেজেণ্ট কাৰ্বি আংলঙৰ যিটো SP ছাৰ যিটো আছে, তেখেতৰ থকা সময়ত যাতে এইটো হ'ব নালাগে। আৰু আপুনি SP আপুনি থকা সময়ত এইটো যাতে হ'ব নালাগে। গতিকে সেই যিমান কালপ্ৰিট আছে সেইটো এৰেষ্ট হওক আৰু ভালকে ইনভেষ্টিগেশ্যন হওক, সেইটোৱে মই আপোনালোকৰ যোগেদি মই অনুৰোধ কৰিছো। থেংক ইউ।